নীলা খামৰ চিঠি। মৰমৰ অনুৰণ। অব্যক্ত ভাষাৰে বুকুঠি পাই থকা হেঁপাহবোৰেৰে হিয়াৰ একোণৰ পৰা যাচিলোঁ এসাগৰ মৰম তোমালৈ। ভালে আছা নিশ্চয়। তোমাৰ ভাল হোৱাটোৱেই মোৰ কাম্য। তুমিহীনতাত তোমাৰ স্পৰ্শৰ অবিহনে শূন্যতা কাকোৱালি লোৱাৰ স্বত্তেও মৰমবোৰ একেদৰেই বৈ আছে অহৰহ হৃদয়ৰ পৰা নিবৃত্তিলৈ। ভালে থাকা তুমি। সময়বোৰৰ লগে লগে মানুহবোৰো সলনি হয়। সেই যে সলনি হোৱা সময়বোৰ, সেই সময়বোৰে জীৱনৰ গতিপথেই সলনি কৰি পেলায়। মাথোঁ দুচকুত ৰৈ যায় অতীত, বৰ্তমান আৰু বুকুত এভুকু স্মৃতি। কথাবোৰ আজিও ক'ৰবাত ৰৈ আছে। কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ কৰোঁ জানো অনুৰণ। হয়তো ফুলবোৰেই আছিল তোমাক ক'ৰবাত বুজি পোৱা। তথাপি তোমাক বুজাব বিচাৰোঁ কিমান ভাল পাওঁ তোমাক। তুমি অবিহনে যে সকলো শূন্য, সকলো হেৰুৱাই পেলাইছোঁ নিজৰ মাজত। দুখ সুখ বুলি একোৱেই নাই। কি কৰিম কোৱা? ভাল পাওঁ তোমাক, কিন্তু তাৰ প্ৰতিদিনত তুমি যেন পৃথক মোৰ পৰা। সিদিনা আবেলি বাছ ষ্টপেজটোৰ কথা হয়তো তোমাৰ মনত আছে নিশ্চয়। ফুটপাথত চাহৰ আড্ডাৰ আমেজ হয়তো তুমি পাহৰা নাই। বৰষুণৰ টোপালবোৰ হাতত লৈ তুমি কৈ গৈছিলা মইৰ পৰা আমি হোৱাৰ কথা, আৰু মই ক্ৰমে শুনি গৈছিলোঁ ৰঙীন আবেলিৰ বেবেৰী বাং শব্দবোৰ। কথাবোৰ কেতিয়াবা সাঁথৰ যেন লাগে। সঁচাই সময়ে সকলো সলনি কৰিব পাৰে। কোনো বস্তুৱেই স্থায়ী নহয়। তুমি হীনতাত 4টা বসন্ত পাৰ হৈ গ'ল অনুৰণ। কেনেকৈ নুসুধিবা, সেয়া কেৱল মই জানো। পাহৰি পেলাব খোজো একেবাৰেই তোমাক, হাতৰাই ৰাখিব খোজো মোৰ মন মগজু সকলোৰে পৰা। সময়বোৰে কোঙা কৰি পেলাইছে মোক ক্ৰমান্বয়ে, শেষ কৰি পেলাই এফালৰ পৰা। কাৰণ মই যে মই নহয়। কিছুমান প্ৰশ্ন আজিও প্ৰশ্ন হৈয়ে আছে। মই বাৰু ক'ৰবাত ভুল কৰিছিলোঁ নেকি? হয়তো ক'ৰবাত ভুল আছিল মোৰ। তোমাৰ ভুলবোৰ মানি নোলোৱা হৃদয়খন হয়তো ভুল আছিল মোৰ। তোমাৰ ভুলবোৰক মানি নোলোৱা মনটো হয়তো ভুল আছিল মোৰ। কি কৰিম কোৱা? ভাল পোৱাবোৰতো তুমিয়ে আছিলা অনুৰোধ। কেতিয়াবা বৰকৈ সুধিব মন যায় জানা, মানুহ কেনেকৈ ইমান সলনি হ'ব পাৰে? সুখী নে তুমি মই অবিহনে? হয়তো সুখী, মই জানো। সুখী হোৱা তুমি। মই নাজানো তুমি কি বিচাৰিছিলা আৰু কি বিচাৰা। তথাপি ভগৱানক প্ৰাৰ্থনা কৰিম অনুৰণ, মোৰ প্ৰতিটো প্ৰাৰ্থনাত তুমি হোৱা। কাৰোবাক ভালে ৰাখিব পৰাকৈ সাহসী কৰি তোলক তোমাক। তুমি সুখী হোৱা। তোমাৰ সুখতেই মোৰ সুখ। সিতি তোমাৰ নীলা চৰাই। প্ৰেম চাগে এনেকুৱাই,
পাব খুজিও নাপায়